এইখিনি কি মাছ চিনি পাইছেনে? মই জানো আপোনালোকে বহুতে এই মাছজোপা গছজোপা দেখা নাই। এইজোপা হ'ল কটাৰী ডবোৱা মাহ। সকলোৱে নামটো নাজানে ভালকৈ, যদিও বজাৰত গুটি গুচোৱাকৈ পায়, কিনি খাইছে, তথাপি গছজোপা আৰু গুটি এনেকৈ লাগে বুলি বহুতে দেখা নাই। বহুতে অৱশ্যে জানে, কিন্তু মই নজনাসকলৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ দেই। এইবাৰ মোৰ ঘৰত এনেকৈ মই বহুতখিনি মাহ লগাই লৈছিলোঁ আৰু আজি কেইটামান ছিঙিলোঁ। তাকে ছিঙি আপোনালোককো গুচাই দেখুৱাওঁ বুলি ল'লোঁ। কেনেকুৱাকৈ লাগে আৰু কেনেকুৱাকৈ গুচায়। এয়া দেখিছে না, বৰ ধুনীয়াকৈ মাহকেইটা পুৰঠ হৈছে। আৰু মাহজোপা এবাৰ লগাই ল'লে আৰু বাৰে বাৰে লগাই থাকিব নালাগে। এজোপা মাহৰ পৰাই বহুতখিনি বগাই যায়, বহুতখিনি হৈ যায়। এইখিনি মাহ ছিঙিলোঁ আজি ৰাতিপুৱাই। পুৰঠ হৈছে দেই। মই ভাবিছিলোঁ পুৰঠ হোৱা নাই বুলি, পুৰঠ হৈছে। আৰু এইটো শুকানকৈ ভাজি খায়ো কিমান ভাল লাগে ন। আৰু মাছৰ লগত, দাইলৰ লগত, ফুলকবি আৰু মাছ লগতে এই গুটিখিনি শুকানকৈ যেতিয়া ভাজি খোৱা যায় নহয়, বহুত ধুনীয়া লাগে খাবলৈ। বজাৰত ইমান বেছি দাম, 50 টকা পোৱা, তাৰ তলত মানে নেপায়। এইবাৰ মোৰ ঘৰত যোৱা বছৰ লগাইছিলোঁ, যোৱা বছৰ মানে গছ বহুত ওপৰলৈ গুচি গৈছিলে, আমলখি গছত বগাই, এটাও ছিঙি খাবলৈ নাপালোঁ। এইবাৰ কিন্তু একদম তলতে পোৱাকৈ বগোৱালোঁ। এতিয়া কিন্তু বৰ ধুনীয়াকৈ এইবাৰ এই প্ৰথম সাজ ছিঙিছোঁ আজি। গুডু চাহিয়া, এইটো কেনেকৈ গুচায়। সদায় এনেকৈ বজাৰত মানে গুচোৱাকৈ কিনি খাওঁ যে, তাই নেজানেই এইটো গুটিৰ তলত এইটো থাকে বুলি। এইটো চাহিয়া, এইটো পুৰঠ হ'লে মানে এইটো পটককৈ এইটো এনেকৈ ফালি দিলে এইটো এনেকুৱা হৈ যায়, এয়া গুটি ওলাই যায়, দেখিলি। একেবাৰে পুৰঠ হ'লে অকণমান এনেকুৱা ৰঙচুৱা হৈ যায়। কিমান পুৰঠ হৈছে চব। আপোনালোকে কোনে কোনে ইয়াক কেনেকৈ বনাই খায় ৰেচিপিবিলাক শ্বেয়াৰ কৰিবচোন দেই। আজি মই এইখিনি মাহ গুচাই এয়া চাওক ইমানখিনি পালোঁ।